নমস্কাৰ। এই ব্ৰহ্মেশিয়া ৰ'দত পৰি আজিও উল্লো দে। এইয়া খোজকাঢ়ি যাই আছোঁ, কথা চথা ক'বা মন নাযোৱা হৈ গৈছে একদম। এইখিনিতে আকৌ আমাৰ ঘৰৰ ওচৰতে বনাই থকা এইখন নতুন ষ্টেডিয়াম। আজি 2 বছৰমান হ'ল আন্তঃগাঁথনি কৰিয়ে আছে। এইখন আকৌ আমাৰ ঘৰৰ ওচৰৰে হেপী চাইল্ড ইংলিছ স্কুল। ইয়াৰ পৰা 3বাৰমান ষ্টেণ্ড কৰিলাম মেট্ৰিকত। এতিয়া মই কলেজ চকলৈকে খোজকাঢ়ি যাই আছোঁ। এয়া কলেজ চক পালোঁ আহি। এইখিনিতে আকৌ কিশোৰৰ দোকানখন। ৰচোন কিশোৰে কি কৰি আছে চাওঁ। হয় চোৰ, কি কৈছা? পুৰা কাম চলি আছে? বঢ়িয়া কাম চাম কৰি থাক এনেকৈ, হয় নহয়? দে বাৰু। আমাৰ আকৌ এইখিনিতে কলেজ চকতে ইয়াৰ কিশোৰৰ DTPৰ দোকান এখন আছে। আৰু দোকানখনৰ নামটো কৈ দিয়ে এবাৰ। KND কম্পিউটাৰ হোম। কাৰোবাৰ যদি কিবা কাম চাম থাকে, DTP কৰিব লগা, ফটো ধুব লগা, হয় নে নহয়? সেইবিলাক কাম থাকিলে ইয়ালৈকে আহিব পাৰে। একদম আমাৰ দোকান কোনো চিন্তা কৰিব নালাগে, চব আহিব পাৰিব আৰু কাম চাম কৰি লৈ যাব পাৰে, হয় নে নহয়? মোৰ নাম ক'লে কিবা দিবিনে দাদা? অঁ ঠিক আছে দেই। সিয়াত দোকানৰ পৰা ওলাই আহি এয়া অনন্ত দাৰ দোকানৰ পৰা লাৰু আৰু পিঠা ল'লোঁ। আজি চিপাঝাৰ কলেজত আকৌ এখন কিবা মিটিং হৈ আছে, তাতে বোলে চাহ দিবালৈকে এই লাৰু আৰু পিঠা লাগে। সেইকাৰণে এইখিনি লৈ এই মুখত আলি টোপোলা লৈ পেলাই কলেজলৈকে যাই আছোঁ খোজকাঢ়ি। এয়া খোজকাঢ়ি আছোঁ। এইখন আমাৰ কলেজ, আমাৰ চিপাঝাৰ কলেজ। এয়া আহি গেটটো পালোঁ, এইখিনি এতিয়া ভিতৰত যাওঁ। ইয়াৰ পিছতে গ'লোঁ আকৌ এই চিপাঝাৰ সাহিত্য ভৱনত আমাৰ এখন মিটিং হৈ আছে। তাতে খাৱা লোৱাৰো ব্যৱস্থা আছিল। এই গৰমত ভাতৰ কাৰণে ৰখি বিভিন্ন জমিনী কথা আলোচনা কৰি আছে পৰ্ণভাতে মিলি। এতিয়া মিটিঙো আৰম্ভ হ'বৰ হ'ল। ময়ো ভিতৰত গ'লোঁ, যাই পেলাই অলপ সময় এইখিনিতে আকৌ আমাৰ মাজত উপস্থিত হ'ল আহি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, গুৰুজ্যোতি দাস ডাঙৰীয়া আৰু বিধানসভাৰ অধ্যক্ষ মহোদয়। এই ধৰণে মিটিং চলি থাকিল। মিটিং শেষ ঘণ্টা বহুত দেৰিয়ে হ'ল। এতিয়া ভিডিঅ'টো সামৰোঁতে যিবিলাকে আমাৰ ভিডিঅ'টো চাই আছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব।